ধেমাজিৰ বন বিভাগত চলি থকা ব্যাপক অনিয়ম আৰু দুৰ্নীতি বন্ধ কৰাৰ দাবীত ধেমাজি লাচিত নগৰস্থিত বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে এক দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ধেমাজি জিলা ছাত্ৰ সন্থাই। 2 শতাধিক ছাত্ৰকৰ্মী উপস্থিত থকা অৱস্থাত ধৰ্মঘট স্থলীত ধেমাজি বন বিভাগ নামত আছে কামত নাই, বন মাফিয়াৰ লগত মিতিৰালি বন্ধ কৰক, বনজ সম্পদৰ অবৈধ সৰবৰাহ বন্ধ কৰক, চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰক, শিলবালি অবৈধ সৰবৰাহ বন্ধ কৰক আৰু ছাত্ৰ ঐক্য জিন্দাবাদ আদি শ্লোগানে কঁপাই তোলে। সংগঠনটোৱে প্ৰতিবাদস্থলীৰ পৰাই অহা 10 দিনৰ ভিতৰত উচিত পদক্ষেপ গ্ৰহণ নকৰিলে পুনৰ বিভাগৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সকীয়াই দিয়ে। আজি আমি সৰু ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজি বন বিভাগত যিসমূহ দুৰ্নীতি চলি আছে আৰু আপোনালোকে সকলোৱে জানে যে গোগামুখৰ পৰা জোনাইলৈকে যিসমূহ বনজ সম্পদ ধ্বংস কৰাৰ চেষ্টা চলাই আছে আৰু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ধেমাজি বন বিভাগ আৰু ধেমাজি জিলা ছাত্ৰ সন্থাই আমি এটা কথা আজি এই প্ৰতিবাদী আজি ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ, অনাগত দিনত যদি তেওঁলোকে 10 দিনৰ ভিতৰত যদি যিসমূহ বনজ সম্পদ ধ্বংস কৰি আছে আৰু যিসকল ব্যক্তি জড়িত আছে সেই ব্যক্তিসকলক যদি তেওঁলোকে উচিত তদন্তলৈ আনি যদি ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত কিন্তু ধেমাজি জিলা ছাত্ৰ সন্থাই তীব্ৰভাৱে আন্দোলন গঢ়ি তুলিব। বনমন্ত্রী কাম নাই, বনমন্ত্রী কাম নাই।